হাই ফ্ৰেণ্ড, আজি আমি বুঢ়ীমাই মন্দিৰ আহিছোঁ, আপোনালোকক দেখাওঁ বলক। আনএক্সপেক্টেড মানে এটা মোমেণ্ট বুলি কয় যে আমিও চাগে ডিপলৈ আজি ইয়াত প্ৰথম চাগে ফাৰ্ষ্ট মই এফালে চাই দে ধৰা প্ৰাঞ্জিতা আপোনালোক ইয়াতে থাকা নেকি ফটো চটো মাৰিব পাৰি চাগে কি ভাল লাগিছে ন? মই ফাৰ্ষ্ট টাইম গম পাইছোঁ ইয়াত এনেকুৱা পাছফালে আছে বুলি আকৌ ৰেশ্মা ক'লে কাৰণে ইয়াতে বৰ ভাল ধুনীয়া ন কলিতা কফি গৈছে মই নাজানো কিয় চাই দিয়া। হাত বিষ ফাষ্ট হৈ গৈছে একদম এসমা যাই ভাত মাৰি দিব ফটো যা ভাত মাৰি দিব কেলে নামাৰা মই মাৰিম দেই প্ৰাঞ্জিতা মাৰি দিব ময়ে মাৰিম। এইফালে এনেকৈ যাব পাৰিছোঁ সেইটো ওলাই দিম বোলা বোলা ভাল লাগিব এইফালে এনেকৈ যাম ওলাই এইফালে ওলাব পাৰি চাগে পাছত লাহে খালি দেই এইফালে পানী আনিব লাগিব সেই পাইপেদি সেইকাৰণে পানী পৰা হৈছিল